হাই দোস্ত, গুড মৰ্ণিং। আজি বিশ্বকৰ্মা পূজা সকলোৱে ঘৰত আয়োজন কৰিছে সুন্দৰকৈ। আমাৰ ঘৰতো ঠিক খোৱাকৈ বিশ্বকৰ্মা পূজাটো পাতিবলৈ আৰম্ভ কৰিছোঁ। বিশ্বকৰ্মা পূজা পতাৰ কাৰণে আমি বাইক ধুব লাগিব, চাইকেল ধুব লাগিব, এনেকৈ ঘৰৰ সকলো সামগ্ৰী আমি আজি ধুব লাগিব। কিন্তু বাইক চাইকেলখন ধুই লওঁ, আহক। তো বাইকখন ধুবলৈ আমি পিছফালে যাব লাগিব, ব'লক আমি পিছফাললৈকে যাওঁ। লগতে বিশ্বকৰ্মা পূজা বুলি সকলোৱে যেন মোৰ চেনেলটো এটা ছাবস্ক্ৰাইবাৰ কৰি দিয়ে যেন, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বিশ্বকৰ্মা বুলি আজি আমাৰ ভণ্টিজনীয়ে ছাগলীজনীকো খুৱাইছে। এয়া বিশ্বকৰ্মা বুলি ছাগলীজনীকো প্ৰসাদ দুটামান দিছোঁ আমি, কাৰণ ছাগলীজনীকো নিজৰ ঘৰৰ সদস্য বুলিয়ে ভাবোঁ। আমাৰ ঘৰৰ সকলো বস্তুকে নিজৰ ঘৰৰ সদস্য বুলিয়ে ভাবোঁ। ছাগলীজনীকো কেইটামান খুওৱা হৈছে। বাকী আমি ওলাই যাম এতিয়া। ক'ত ক'ত নিমন্ত্ৰণ আছে, নিমন্ত্ৰণৰ জেগালৈ যাম আমি, আপোনালোকক দেখাই যাম। সম্পূৰ্ণ পৰিস্থিতি চাই যাব ভিডিঅ'টো।